my YouTube channel, Facebook page, স্বাগতম জানাইছো বন্ধুসকল। আজি আমাৰ হেক দিন, আই পূজাৰ আজি হেক দিন বন্ধুসকল। তো আজি আমি পূজা কৰিবলৈ গৈ আছো। আজি লাষ্ট বন্ধুসকল, ভিডিঅ'টো চাই থাকিব, আপোনালোকে দেখাই থাকিম বন্ধুসকল। চাই থাকি ভিডিঅ'টো ভাল লাগিব চাই বন্ধু, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এইটো চাই থাকি ভিডিঅ' বস্তু গাড়ি উঠাই দিবি, তালা মার দিবি। আপোনালোকে চাইছিলে যেতিয়া ছিংগাৰ কৰিছিলে, এইকেইটাই নিছে তাৰ আনি দিবলৈ, তাতো এনেকৈ সজাব ধুনীয়াকৈ পূজা কৰি লৈ আই পূজা আৰু তাতো কৰিব। তাত কৰি মিলান দিয়া হৈ যাব বন্ধুসকল। চাই পাইছে আপোনালোকে, ইয়াত এইটো লাইনৰ বিদায় লৈছে। তো এইটো ধুনীয়া হেৰি লাইনত কাষতে মানে পূজা কৰি লাইনত বিদায় দি তাত যাব। এতিয়া চাই পাইছে, ইয়াত চাউল দিব, নিয়ম কৰি তাৰপিছতে পূজা কৰিবলৈ যাবলৈ বন্ধুসকল। চাইছে আপোনালোকে ইমান সুন্দৰকৈ সজাইছে ৰথটো, ৰং বিৰংগী ক'লা ৰং, লাল ৰং, বগা ৰং আৰু সুন্দৰ ফুল চুল লগাই দিছে। ইমান সুন্দৰ লাগিছে। ৰথ পূজা যেনেকুৱা হয় আপোনালোকে চাই পাইছে। ৰথ পূজা 7 তাৰিখে হৈছিলে, এনেকুৱাই আৰু হৈছে। ইয়াতো ৰথত বহিব দেৱীমা, ইয়াত বহি তাৰপাছতে যাব পূজা কৰি লৈ বন্ধুসকল। এইটো আমাৰ ৰাধা কৃষ্ণ মন্দিৰ হৈছে। তো ইয়াত ৰাধা কৃষ্ণ মন্দিৰত আমি বন্ধুসকল আগত যেনেকুৱা পূজা কৰিছিলে এনেকুৱাই ইয়াতো ৰাধা কৃষ্ণ মন্দিৰত নিয়ম কৰিব। এতিয়া ধুনীয়াকৈ ইয়াত নিয়ম কৰিব, চাউল দিব। এইটো চাউল দি আছে বন্ধুসকল, আপোনালোকে চাই পাইছে। এইটো চাইছে আপোনালোকে। তো বন্ধুসকল চাওক কিমান মানুহ সমাগম লাগি আছে তাত যাবলৈ। বন্ধুসকল চাই আছে, ইমান মানুহ সমাগম লাগিছে তাত যাবলৈ। আই পূজা তাতো হ'ব, তাত যাব এতিয়া। তো বন্ধুসকল চাওক, এইটো আমাৰ দেৱীকেইটা ওলাই আছে ৰাধা কৃষ্ণ মন্দিৰ। বন্ধুসকল চাইছে, এইটো কালী মন্দিৰ। কালী মন্দিৰতে পূজা আছে, কালী গ্ৰাম পূজা। এইটো কালী গ্ৰাম পূজা একেবাৰে আজি আছে কাৰ্যসূচী হৈছে এইটো। তাৰপিছত ইয়াতো নিয়ম কৰিছে, ইয়াতো নিয়ম কৰি আছে। নিয়ম কৰি তাৰপিছত যাব, ইয়াতে নিয়ম কৰি আছে চাওক। তো বন্ধুসকল চাই আছে, ইমান দেৱীকেইটা নাচি আছে। কালী মন্দিৰ হৈছে, কালী মন্দিৰ। ইয়াত এইটো গ্ৰাম পূজা হৈছে, এদিনীয়া কাৰ্যসূচী ইয়াত পতা হৈছে দেওবাৰে 14 তাৰিখ আজি পতা হৈছে এদিনীয়া কাৰ্যসূচী। চাওক ইমান ধুনীয়া লাগিছে, দেৱীকেইটা নাচি আছে, সুন্দৰ লাগিছে চাবলৈ বন্ধুসকল চাই আছে। এইটো দাদাকেইটা, আমাৰ দাদাকেইটা ৰথটো টানি আছে সুন্দৰকৈ। এইটো চাওক দুৰ্গা থান হৈছে, আমি দুৰ্গা থানৰ এইটো পূজা কৰিব আহিছোঁ। পূজা কৰিছোঁ, এইটো দুৰ্গা থানতে পূজা কৰিছোঁ। সোমাই আছোঁ আমি দুৰ্গা থানতে। কল নাৰিকল বাকী আছে।
বন্ধুসকল তাত গৈ আছোঁ আমি এতিয়া ফেক্টৰীলৈ গৈ আছে এইটো চাওক ইমান ধুনীয়া পূজা কৰি আছে মা দুৰ্গা থান হৈছে এইটো চাওক বন্ধুসকল মা দুৰ্গা থান হৈছে এইটো আমি পূজা কৰিব সোমাই আছোঁ আমি কল নাৰিকল লৈ ইয়াত হেৰি কৰিছোঁ বন্ধুসকল আমি গৈ আছোঁ এতিয়া ফেক্টৰীলৈ গৈ আছোঁ বন্ধুসকল চাই পাইছে ইমান ভিৰ লাগিছে ইমান মানুহ সমাগম হৈ আছে তাক চাই পাইছে ইমান মানুহ সমাগম হৈ আছে বন্ধুসকল চাওক ইমান মানুহ সমাগম হৈ আছে এইটো চাওক বন্ধুসকল ইমান মানুহ সমাগম হৈ আছে চাই পাইছে আপোনালোকে সুন্দৰকৈ এইটো সুন্দৰ পৰিৱেশ আছে বন্ধুসকল চাই পাইছে ফেক্টৰীৰ ভিতৰতে যে শিৱ থান আছে ইয়াতো সোমাইছোঁ আমি পূজা কৰিবলৈ ইয়াতো সোমাইছোঁ আজি লাষ্ট দিন হৈছে আমাৰ আইত পূজাৰ আজি লাষ্ট দিন হৈছে বন্ধুসকল চাই পাইছে বন্ধুসকল শিৱ থান হৈছে ইয়াতো নিয়ম কৰিব আছে কল নাৰিকল ইয়াতো দিব আছে বন্ধুসকল ভোলে বাবা গম পাইছে বলবামটো আহি আছে আপোনালোকে এইটো চাওক পাইছে আপোনালোকে এইটো শিৱ থানত পূজা কৰি আছে এইটো চাওক মা ঠাকুৰাণী মা এইটো সুন্দৰকৈ পূজা কৰিছে এইটো শিৱ থানত ইমান সুন্দৰকৈ পৰিৱেশ আছে চাওক শিৱ থানত পূজা কৰিব আছে এইটো চাওক পূজা কৰি আছে বন্ধুসকল গম পাইছে আৰু আমাৰ গুৰুমা এইটো বহিলে চাওক আমাৰ গুৰুমা সেইটো বহিলে তো বন্ধুসকল চাইছে ইমান সুন্দৰ পৰিৱেশ আছে আপোনালোকে চাইছে এইটো চাওক বন্ধুসকল ইমান সুন্দৰ পৰিৱেশ হৈছে চাওক ইমান সুন্দৰ পৰিৱেশ ইমান সুন্দৰ লাগিছে মানুহ সমাগম ইমান হৈছে আপোনালোকে চাইছেই ইমান মানুহ সমাগম হৈছে পাছফালেও মানুহ আছে চাওক এইটো আমাৰ দাদাহেঁতি মামাহেঁতি ৰথটো টানি আছে চাওক সুন্দৰকৈ আপোনালোকে চাইছেই ইমান সুন্দৰ লাগিছে চাবলৈ চাওক ইমান সুন্দৰ লাগিছে ৰথটো টানি আছে ইমান সুন্দৰকৈ চাওক সুন্দৰ পৰিৱেশো আছে মাছ চাৰিওফালে এইটো আলিটো হৈছে চাইডত চাইছে এইটো চাইডত চাওক বাগান আছে আমাৰ বাগান হয় আমাৰ মূলঙৰ বাগান হয় এইটো সুন্দৰ পৰিৱেশ আছে চাওক ইমান সুন্দৰ লাগিছে বোলে চাওক এইটো চাওক পাছফালে চাওক ইমান পাছফালে চাইছে না ইমান মানুহ সমাগম লাগি আছে চাওক বন্ধুসকল মানুহ সমাগম চাওক ইমান মানুহ সমাগম আছে চাওক ইমান সুন্দৰ লাগিছে চাবলৈ চাওক চাওক পাছফালে চাওক ইমান মানুহ আপোনালোকে দেখাই আছোঁ চাই থাকিব চাওক এইটো চাওক যোনটো সজাইছিলে এইকেইটা লৈছে এতিয়া মূৰত লৈ গৈ আছে তাতো হেৰি নিয়ম কৰিব আছে তাতো নিয়ম কৰিব পূজা কৰিব তাতো গৈছে এতিয়া এইটো চাওক পাছফালে চাওক কিমান মানুহ চাওক আপোনালোকে দেখাই আছোঁ এইটো চাওক পাছফালে চাওক একেবাৰে চাওক পাছফালে চাওক কিমান মানুহ দেখাই আছে চাওক আপোনালোকে চাই পাইছেই বন্ধুসকল চাই পাইছে এইটো চাওক ইমান
পৰিৱেশ আমি এতিয়া লাহেকৈ পূজা কৰি পামেই এতিয়া লাহেকৈ পূজা বন্ধুসকল চাই আছে এইটো চাওক ইমান সুন্দৰ পৰিৱেশ মানুহ ইমান ভিৰ সমাগম হৈ আছে চাওক মানুহ ইমান ৰৈ আছে পূজা কৰি পালোৱে আমি পূজা কৰি মানুহ ৰৈ আছে চাওক আমি এটা পালোৱে পূজা কৰি এইটো গেটটো চাইছে না আপোনালোকে এইটো চাওক এইটো গেটটো হৈছে আমাৰ মেইন গেটটো পূজা কৰি সোমোৱা গেটটোত দেৱীকেইটা নাচি আছে চাওক এইটো অতপা নমালে আমাৰ গুৰু মাক এইটো নমালে এইটো চাওক আমার ধনভাড়িকে গোটে খুলাম গামছা দেওয়া পাই অনুরোধ জানাইছি সঙ্গে আমার সমিতির প্রাক্তন সম্পাদক তাকে বি গোটে খুলাম দেওয়া পাই আমার অনিতা দিকে আমি অনুরোধ জানাই সঙ্গে আমার খুলাম গামছা দেওয়া পাই আমার রাস্তা দিকে আমি অনুরোধ জানাই আমার জীবন লঙ্কা বাগানোর সুরক্ষা মন্ডলী তথা তাঁতি সমাজের সর্বসর্বতা আমার কিছু তাঁতি দেব আছে তাকে বি গোটে খুলাম দেওয়া পাই আমার ইকো তাঁতিকে অনুরোধ জানাই আমার আদরি করবাকে আমার সম্বন্ধটা সমর্থন হয়ে তাকে মুই গোটে বিকে তাঁতিকে মুই আমার ধনভাড়িকে গোটে খুলাম গামছা দেওয়া পাই অনুরোধ জানাইছি সঙ্গে আমার যে তাঁতিদেব আছে জেলা সমিতির প্রাক্তন সম্পাদক তাকে বি গোটে খুলাম দেওয়া পাই আমার অনিতা দিকে আমি অনুরোধ জানাই সঙ্গে আমার বাজনা নাই নকুটা দিকে খুলাম গামছা দেওয়া পাই আমার রাস্তা দিকে আমি অনুরোধ জানাই আমার জীবন লঙ্কা বাগানোর সুরক্ষা মন্ডলী তথা তাঁতি সমাজের সর্বসর্বতা আমার কিছু তাঁতি দেব আছে তাকে বি গোটে খুলাম দেওয়া পাই আমার ইকো তাঁতিকে আমি অনুরোধ জানাই আমার আদরি করবাকে আমার সম্বন্ধটা সমর্থন হয়ে সুন্দরভাৱে পূজাটা পাৰ হৈ গ'ল আৰু ই এক অনুকূল বতৰ হয় কেইবাদিন ধৰি ধাৰাসাৰ বৰষুণ হোৱাৰ যি বাধা বিঘিনি বতৰৰ বাধা বিঘিনি আজি মেলানিৰ দিনা সুন্দৰ বতৰ আমাৰ ঠাকুৰণীৰ আশীৰ্বাদে সফলতা পাই অনুকূলে আমি পূজাটা ভালদৰে পাৰ কৰিলে আৰু আজি মেকানিক বাই ওইদিকে যাই মাছ সব ওইদিকে আহে এইটো পাইছে এইটো চাওঁ নিজৰ জেগালৈ পূজা কৰি আছে এইটো বন্ধুসকল গম পাইছে নিজৰ জেগালৈ পূজা কৰি আছে নিজৰ পৰিয়াল লৈ পূজা কৰি আছে বস্তুখিনি চাই পাইছে আপোনালোকে এইটো চাওক ইমান সুন্দৰকৈ সজাই আছে এইটো চাওক ইমান সুন্দৰকৈ সজাই আছে চাওক মানুহ লাগি চাবলৈ এইটো পূজা কৰি আছে চাওক এইটো চাওক প্ৰসাদ খাই আছে এইটো চাওক ইমান সুন্দৰ লাগিছে চাবলৈ আৰু বন্ধুসকল এইটো চাওক আমাৰ আজি 3 দিন ধৰি আমাৰ মা ঠাকুৰাণী পূজা যেহেতু চলি আছিলে আৰু আজি শেষ পৰ্যায়ত পাইছে আজি দেওবাৰ দিনা যেহেতু বতৰো বহুত বেয়া আছিল কিন্তু আমাৰ মা ঠাকুৰাণী পূজাত আমি সদায় আমি বতৰ ভাল পাওঁ
আর এই পূজার আমার বহু বছর ধরে পুরনি পূজা হয়, আমার ভুল পূজা হয়। আর আমার এই পূজাতে আমি এটা বহু ধরনের আমি আশীর্বাদ পাওঁ মাৰ পৰা। আৰু আমাৰ গোটেই সমাজৰ আমাৰ এই বাগিচাখন ভালকৈ চলি আছে। আৰু আশা কৰোঁ আগন্তুক দিনত আমাক মায়ে আশীৰ্বাদ কৰিব, তাৰে কামনা ৰাখি আজি পূজাত আমি লাষ্ট আজি শেষ পূজাত আমি মাক মানে কোটি কোটি প্ৰণাম কৰি আজি পূজাত আমি উপলব্ধ কৰিছোঁ। আৰু পূজাটো যে 3 দিন পূজাটো হৈ গ'ল, মানে পূজাটো কেনেকুৱা লাগিলে, মানে নিয়ম চিয়ম আৰু কিবা হেৰি? পূজাৰ নিয়মটো আমি সৰুৰ পৰা দেখিছোঁ, যিটো আমাৰ বেজেনবোৰ আছে, আমাৰ পাঠ বেজেন আছে, আমাৰ যিবোৰ বাহুক আছে, আমাৰ সমাজৰ যি সভাপতি সম্পাদক আছে, আমাৰ উদযাপন সমিতিয়ে যিবোৰ যা যোগাৰ কৰি দিয়ে। আমি যি দেখি পাইছোঁ আমাৰ নিয়ম নীতি বহুত ধুনীয়া আকাৰে পাৰ হৈছে। আৰু অনাগত দিনতো এনেধৰণে নিয়মখিনি আৰু আগবাঢ়ি যাব। আৰু আমিও আৰু আমাৰ লগত যিবোৰ সৰু ল'ৰা ছোৱালীবোৰ আছে তেওঁলোকেও এই নিয়মটো শিকি পাব বুলি মই আশা ৰাখিছোঁ। আৰু বছৰে এবাৰ 3 দিন পূজাটো আহে, এতিয়াতো পূজাটো বিদায় হৈ যাব, এইটো লাষ্ট, আৰু এইটো লাষ্ট দিন হৈছে। তো কেনেকুৱা লাগিছে নিজৰ? আজি এই লাষ্ট দিনত এনেকৈ লাগিছে যে আমি মা ঠাকুৰাণী পূজা, এটা দুৰ্গা পূজা যেনে আমাৰ সমাজখনে আমি পাতোঁ, ডুমৰগাঁও চাহ বাগিচা তাঁতী সমাজ হয়। আৰু আজি শুকুৰবাৰ ধৰি আজি দেওবাৰ দিনা আজি আমি শেষ পূজা, তেনেধৰণে আমি এনেকৈ লাগিছে যে আমি দুৰ্গা পূজাত মাক যেনেকৈ আমি বিসৰ্জন কৰিব যাওঁ, ঠিক এনেধৰণৰ আজি মানে এটা অনুভৱ ফিল হৈছে। আজি যিকে নহওক আজি ইয়াত আমি প্ৰসাদ খাই সকলো মানুহ উপস্থিত থাকি আৰু নিজৰ মানে কি দুখ কষ্টবোৰ ইয়াত আদায় কৰি মাক সেৱা কৰি চব ফূৰ্তি ফাৰ্তা কৰি আজি প্ৰসাদ গ্ৰহণ কৰি নিজৰ নিজৰ ঘৰ যাব। আৰু আশা ৰাখিছোঁ আগন্তুক বছৰতো ইয়াত আমি আৰু ভাল পূজা পাম। ধন্যবাদ থাকিল আপোনালোক। এইটো আমাৰ মামা হয়। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। চাই পাইছে এইটো চাওক, ইমান সুন্দৰকৈ ফেমিলি লৈ ইমান সুন্দৰকৈ বহি প্ৰসাদ খাই আছে, পূজা কৰি আছে সুন্দৰকৈ। ফেমিলি লৈ সুন্দৰকৈ এইটো বৰ্গলৈ বহি আছে, পূজা কৰি আছে। ইমান সুন্দৰকৈ সজাইছে, চিংগাৰ কৰি দিছে সুন্দৰকৈ। চাই পাইছে ফেমিলি হয় সুন্দৰকৈ চাই পাইছে আপোনালোকে। সুন্দৰকৈ সজাই দিছে, এইটো চাওক ইমান সুন্দৰ লাগিছে চাবলৈ। শ্ৰী শ্ৰী মা ঠাকুৰাণী পূজাৰ আজি শেষ দিন বন্ধুসকল। তো ইমান সুন্দৰকৈ সজাই দিছে, গম পাইছে আজি লাষ্ট দিন। দুখো লাগিছে, কি কৰিব আৰু আমাৰ দুৰ্গা পূজাৰ নিচিনা এইটো লাগে, পূজাটো ইমান ভাল লাগে, কি ক'ব বন্ধুসকল। ইমান সুন্দৰকৈ চাফা কৰিছে বন্ধুসকল, চাই পাইছে আপোনালোকে ইমান সুন্দৰকৈ চাফা কৰিছে। এইটো চাওক, নিজৰ হেৰিটো থানটো ইমান সুন্দৰকৈ সজাই দিছে, ইমান সুন্দৰ লাগিছে। আজি লাষ্ট দিন হৈছে, ইমান দুখো লাগিছে, কি কৰিব, যেতিয়া আহিছে তেতিয়া যাবই লাগিব। আৰু সুন্দৰকৈ সজাই দিছে পূজাটা, মানে 3 दिन মানে বছৰ নে 3 दिन পূজাটা আছেলা। মেন দুর্গা পূজার কোন লাগলা, তো নিজের মনটা বাতাই দিয়ে। তো দুঃখ তো লাগছে, মানে এতিয়া 3 दिन থাকেগে, এতিয়া জলদি কোন দুর্গা মা 3 दिन থাকেলা, 9 दिन থাকেলা, 9 दिन ভিতরে চলে যায়লা। প্রথমসে আজি এটা লাস্ট দিন লাগে, তো এটাই দুঃখ লাগছে। আর दुख लगছে সবাইকে দুখ লাগছে, सबके दुख लगছে। आज 3 दिन के मेला में आज भाषण হলো। हाँ आज इतना মানে দুখটা লাগছে, মানে যাতে যে আমার মা আমাকে ছোট দিতে পারে। हाँ, और 3 दिन মানে পূজাটা হইলো, তো পূজাটা নিয়ম সিয়ম কিরকম পার করলো এগুলা? নিয়ম সিয়ম সব মোর মামি একদম যথেষ্ট ধুনীয়া করে দিবে। हाँ আর মোর মামি ভুলাবার আদমি নহয়, हाँ যে নীতি নিয়ম মে আগে से চলে গেছে, আগে से রেকর্ড দিলো। আর এতিয়া ভাষণ প্ৰসাদ খাই আছে আৰু তামোল খাই আছে। প্ৰসাদ নে খোৱা নাই, তামোল খাই আছে। এইটো ইমান সুন্দৰকৈ সজাইছে চাওক, এইটো আমাৰ বৌ হৈ ইমান সুন্দৰকৈ 5 दिन পূজা। ইমান দুখো লাগিছে, কি কৰিব, যেতিয়া আহিছে যাবতো লাগিবই, এনেকুৱাই আৰু গম পাইছে। আৰু তো নিয়ম নীতি কেনেকুৱা পাৰ হ'ল আপুনি অকণমান জনাই দিলে ঠিক হ'ব। ধুনীয়াকৈ আমাৰ নিয়ম নীতি বৰ সময়মতে হ'ল, আজৰি সকলো কাম আজৰি হৈ গ'ল। দিনৰ পোহৰতে আমি সকলো আজৰি হ'ব পাৰিলোঁ, তাৰ কাৰণে আৰু পূজাটো কেনেকুৱা লাগিলে আপোনাৰ? পূজাটো ভাল লাগিলে, বহুত ভাল লাগিলে, আজি লাষ্ট দিন হয়, নিজৰ মনটো কেনেকুৱা লাগিছে? আজি লাষ্ট দিন হৈছে, বহুত আনন্দ লাগিছে। প্ৰতি বছৰে যাতে সকলোৱে ভালে থাকক, এই পূজাটো পাৰ বন্ধুসকল লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল, চাই থাকিব ভিডিঅ'টো।
এইটো আমাৰ মন্দিৰটো হৈছে পূজাগুৰি মন্দিৰটো বন্ধুসকল গম পাইছে। এইটো প্ৰসাদ বনাই আছে, সুন্দৰকৈ সজাই দিছে। এইটো শ্ৰী শ্ৰী মা ঠাকুৰাণী পূজাৰ এইটো আজি শেষ দিন, এইটো সুন্দৰকৈ সজাই দিছে। তো এইটো বিদায় হ'ব আজি। তো বন্ধুসকল চাই থাকিব ভিডিঅ'টো, বন্ধুসকল গম পাইছে আজি লাষ্ট দিন হৈছে। দুখো লাগিছে কি কৰিব, আৰু দিনটো আহিছে যাব লাগিবই। আৰু এইটো চাওক বন্ধুসকল মা হয় এইটো শ্ৰী শ্ৰী মা ঠাকুৰাণী গুৰু মা। এইটো মেইন পূজাৰীটো হৈছে। তো আমাৰ পূজাটা মানে আজি লাষ্ট দিন লাগে ন, তো 3 দিন বছর নে পূজাটা 3 দিন আসলা দুর্গা পূজার রকম। তো পূজাটা যে আমি মেলাম দিলু পূজাটা ঠিক লাগে কিন্তু না আজি বহুত ভাল লাগে মা ঠাকুরানী। তো এই যোনে পূজাটো হেৰি আয়োজন কৰিছিলে সভাপতি কৰিছিলে পূজাটো, তো কেনেকুৱা লাগিলে তাক সুধিব আমি বিচাৰিম। বন্ধুসকল ভিডিঅ' চাব। আমরা প্রত্যেক বছরে গ্রাম পূজা মানে আইথান বলিলা ওরকম হিসাব से আমরা আষাঢ় মহিনা में করিলা। আষাঢ় মহিনা में করিলা 3 दिन কার্যসূচী হয়ে গেল। 3 दिन কার্যসূচী আমাদের তো 12, 13, 14 আজ 14 তারিখ। আজ 14 তারিখে আমরা মাকে বিদায় করলি। ফল প্রসাদ খাইকে আদরি হচ্ছে। আর এই পূজাটা করিলা যে আমাদের বহুত বিশ্বাস আর অন্যান্য জাতীয় বহুত বিশ্বাস করে। এটাই কারণে যে আমরা এই পূজাটা রোগ দোষ ঝাড়া পোকা বেমার আজার বহুত ধরনের হইলা। তো আমরা এই গাঁও পূজাটা ওই বিষয়সে আমরা করিলা যে আমাদের এই খড় খুজলি ঘাও এইগুলা সব মানে আমাদের যাতে দূর হোক। আর আমাদের ডুমরলং বা আমাদের ওসর পাশর এরিয়া में এই বেমার আজার মারাত্মক বেমার না আসুক লাগে আমরা ভগবান খেনে মা ঠাকুরানী প্রার্থনা করিলা। এই বিশ্বাস লেগে আমরা এই দিনে কার্যসূচীরে বলন পূজা আয়োজন করিলা। বাগিচা আমি কাতি সমাজৰ সকলো ৰাইজে আমাৰ আই পূজা পাৰ কৰিলোঁ আৰু 3 দিনৰ কাৰ্যসূচী আছে। সমাপ্তি দিলোঁ। বহুত ধন্যবাদ। 3 दिन थकेला 3 दिन थकार से हम लास्ट दिन में मेलान दितले हमरा पूजा गुड़ी में आसिल हमरा जाते यहाँ काम काज ভাল से होब लगे। 3 दिन के काम बहुत कष्ट से मानुष ভালো পার হবে বলে পূজাটা করে আগবাড়েলা। কিন্তু যাতে আমি পূজাটা করছি যে কারণ বছর কিন্তু পূজার কারো বিপদ না। তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব। আৰু পূজাৰ নিয়ম নীতি, আমাৰ পূজাটো নিয়ম নীতি কেনেকুৱা হৈছে আৰু আপোনালোকে গম পাইছে ডাল নিয়ালৈকে কিমান বহুত নিয়ম নীতি হৈ গ'ল আৰু পূজাটো মেলানি দিয়া হৈ গ'ল। তো বন্ধুসকল এইকেইটা আপোনালোকে চালে আৰু চাব, ভিডিঅ'টো ভাল লাগিব। আৰু কিবা ভুল হ'লে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুসকল। আৰু